हाय फ्रेंड्स, जमान गोट फार्मर तरफर पर स्वागतम जनाइছোঁ। আজি মই মোৰ ফিচাৰীত কেনেকৈ ফিড বনাই দিওঁ তাকে মই আজি আপোনাক দেখুৱাম। মোৰ ফিচাৰীত মই অকল ফিড বনাই কেনে দিওঁ, তাৰ বাহিৰে একো নিদিওঁ। আজি মই 5 বছৰৰ অভিজ্ঞতাৰ ফলত মই আজি আপোনালোকৰ মাজত শ্বেয়াৰ কৰি আছোঁ। মই এই খৈল, আটা, তাৰপিছত ইউৰিয়া সাৰ আৰু গোবৰটো ইয়াত নাই। আপোনাৰ যদি 1 বিঘা এৰিয়াৰ ফিচাৰী হয় তেনেহ'লে আপুনি 10 কেজি আটা ল'ব, 3 কেজি খৈল ল'ব আৰু 5 কেজি গোবৰ ল'ব। গৰুৰ গোবৰ যিটো, এইটো লৈ কিনে আপুনি মই যেনেকৈ বনাই আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক। এইটো সিস্টেমত আপুনি বনাব। এই সিস্টেমত বনালে 15 দিনত এবাৰকৈ আপুনি বনাই দিব, মাহত 2 বাৰ, আৰু একো ফিড দিব নালাগে। 2 মাহ আপুনি এনেকৈ দিয়ক। তাৰপিছত চাওক মাছৰ গ্ৰথটো কেনেকুৱা, আপোনালোকে ভিডিঅ'টো চাই থাকক। এইটো হৈছে আটা, এইটো হৈছে খৈল, এইটো হৈছে ইউৰিয়া। গোবৰটো এতিয়া নাই, মই জাষ্ট আপোনাক দেখাৰ কাৰণে এইটো বনাই আছোঁ। ভিডিঅ'টো আপোনালোকে চাই থাকক। জাষ্ট মই আপোনাক দেখাৰ কাৰণে এইটো কৰি আছোঁ। কিন্তু আপোনাৰ বিঘা এৰিয়া হিচাপত আপুনি 1 বিঘা এৰিয়াৰ ডিগি হ'লে বা ফিচাৰী হ'লে আপুনি 10 কেজি আটা দিব লাগিব, আৰু আধা কেজি ইউৰিয়া, 5 কেজি গোবৰ দি মিলাই কেনে আপুনি ফিচাৰীত প্ৰয়োগ কৰিব পাৰে। ইয়াত এতিয়া পানী দিব লাগিব, পানী দি কেনে মিহলাই 24 ঘণ্টা ৰাখিব লাগিব। 24 ঘণ্টা পিছত পুখুৰীৰ চাৰিওফালে আপোনালোকে ছিটাই দিব। এইখিনিয়ে, ধন্যবাদ। জয় জয় অসম।